নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ RD ফিল্মছলৈ। বন্ধুসকল, এবাৰ এজন খেতিয়কৰ এটা ঘোঁৰা তেওঁলোকৰ ঘৰৰ পৰা পলাই গ'ল। তাৰপিছত ওচৰ চুবুৰীয়াবোৰে ক'লে যে তোৰতো বহুত লছ হৈ গ'ল, তোৰ বহুত বেয়া হ'ল, লগৰ হ'ব নালাগিছিল। কিন্তু তেতিয়া খেতিয়কজনে একো ৰিয়েক্ট নকৰি জাষ্ট কৈছিলে যে হ'ব পাৰে। তাৰ পিছদিনাই কিন্তু সেই ঘোঁৰাটোৰ লগত অন্য 5টা ঘোঁৰা লৈ খেতিয়কজনৰ ঘৰলৈ উভতি আহিছিল। তেতিয়া আকৌ গাঁৱৰ মানুহে কৈছিল, ওচৰ চুবুৰীয়াই কৈছিল যে তোৰতো বহুত লাভ হৈ গ'ল, বহুত ভাল হ'ল। তেতিয়া কিন্তু সেই খেতিয়কজনে সেই একেটাই ৰিয়েকশ্যন দিছিল যে হ'ব পাৰে। তাৰপিছত এদিন সেই খেতিয়কজনৰ ল'ৰাটোৱে সেই ঘোঁৰাকেইটা কাবু কৰিব যাওঁতে ভৰিখন ভাঙি থাকিল। তেতিয়া আকৌ ওচৰ চুবুৰীয়াবোৰে ক'লে যে তোৰ লগততো এইটো বহুত বেয়া হ'ল, হ'ব নালাগিছিল। তেতিয়াও কিন্তু সেই খেতিয়কজনৰ এটাই ৰিয়েকশ্যন আছিল, হ'ব পাৰে। তাৰপিছত আকৌ এদিন আৰ্মিত ভৰ্তি কৰিবলৈ মানুহ আহিল। বন্ধুসকল, আগতে এনেকুৱা নাছিল যে এতিয়া যেনেকৈ আমাৰ আৰ্মিত ভৰ্তি হ'বলৈ বহুত কষ্ট কৰোঁ, আমি নিজে ইচ্ছা কৰি যাওঁ, তেতিয়া তেনেকুৱা নাছিল। তেতিয়া ধৰি লৈ গৈছিলে। তেতিয়া যেতিয়া ভৰি ভাঙি আছিল খেতিয়কৰ ল'ৰাজনৰ, তেতিয়া আৰ্মিৰ যিটো ভৰ্তি কৰিব মানুহ আহিছিল তেওঁলোকে তেখেতক এৰি থৈ গৈছিল। তেতিয়া আকৌ গাঁৱৰ মানুহে কৈছিল তোৰ লগততো এইটো বহুত ভাল হ'ল। বন্ধুসকল, কোনে কি কয় সেইটো বাদ দিয়ক, আপুনি যি কৰিবলৈ ভাবিছে সেই কামটো কৰি যাওক। যিজন ব্যক্তিয়ে আজি আপোনাৰ বেয়া গুণ গাই আছে, সেইজন ব্যক্তিয়ে যেতিয়া আপুনি সফল হ'ব, আপোনাৰ প্ৰশংসাত পঞ্চমুখ হৈ যাব। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰাৰ লগত চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, আজিলৈ লৈছোঁ বিদায়। ধন্যবাদ। জয় অসম।